মাই চেনেল অনুৰাগ ব্লগছ। হে ফ্ৰেণ্ডছ, পোনপ্ৰথমতে আপোনালোকক সৰস্বতী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি সৰস্বতী পূজা উপলক্ষে আমাৰ ঘৰৰ কাষৰে এখন স্কুলত সৰস্বতী পূজা পাতিছে, সেয়া চাবলৈ আমি যাম। আৰু মই ঘৰতে সৰস্বতী মাক চাকি ধূপ জ্বলাইছোঁ, সেয়া আপোনালোকক দেখুৱাম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া চাকে মই ঘৰতে সৰস্বতী মাক চাকি জ্বলাইছোঁ, চাকি ধূপ জ্বলাইছোঁ। এয়া চাওক, এখন মোৰ পঢ়া টেবুল, চাওক ঘৰতে সৰস্বতী মাক চাকি ধূপ জ্বলাইছোঁ। আপোনালোকে জ্বলালে নাই কমেণ্টত জনাব। এয়া চাওক, মই গৈ আছোঁ আমাৰ ঘৰৰ কাষৰ স্কুলখনত সৰস্বতী পূজাত চাকি জ্বলাবলৈ। তাত বলক, মণ্ডপ সৰস্বতী মা। এয়া চাওক, এতিয়া আমি চাকি বন্তি জ্বলাম। চাওক, এতিয়া আমাৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল। চাওক, দেখিছে এইখন স্কুলৰ প্ৰধান আচাৰ্য। চাওক, সেইজন হৰিণী আছে যে এইজন। চাওক, এতিয়া মানুহ অহা নাই বাৰু, অলপ দেৰিকৈ আহিব মানুহবিলাক। চাওক, এতিয়া হোম পুৰি আছে। চাওক, হোম পুৰি আছে। চাওক, হোম পুৰি আছে। চাওক, এইবিলাক মানুহ বহি আছে। চাওক, মানুহ বহি আছে। চাওক, এসকলে সেৱা কৰিবলৈ গৈ আছে। চাওক, সেৱা কৰিবলৈ গৈ আছে। চাওক, ভাত খুৱাইছে আৰু ভাত চাত মোৰ খোৱা হৈ গ'ল। আৰু এতিয়া ঘৰত বলক, ঘৰত যাই কথা পাতি আছোঁ। আগতে মই সৰস্বতী পূজাৰ পৰা ঘৰত আহি পালোঁ আৰু আহি কিনে কাপোৰ চাপোৰ সলাই ল'লোঁ। আৰু যদিহে আজি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়া আজিৰ বাবে বাই বাই, জয় অসম।